দাদাক মই তাৰ পৰাই চিঞৰিছোঁ, দাদা নালাগে এইফালে নাহিব, ইমান দূৰ আহিব নালাগে, আপুনি জেকেটটো পিন্ধা নাই ভাগৰি যাব, মানুহটো এনেও টায়াৰ্ড, সাঁতুৰিব জানে আপুনি, কিন্তু আপুনি ইমান দূৰ আহি এইটো প্ৰুফ কৰিব দৰকাৰ নাই যে ইমান ডাঙৰ ছুইমাৰ। মই কৈ আছোঁ মোৰ ফালৰ পৰা মই যিমানখিনি পাৰোঁ ক'বলৈ, মই কৈছোঁ দাদাই শুনা নাই আহি আছে, জবৰদস্তিকৈ লাষ্টত মানিলে যে য়েছ মই ৰিটাৰ্ণ হ'ম। ৰিটাৰ্ণ হৈও দিলে দাদা, বেক হৈ গ'ল। বেক হৈ যাওঁতে দাদা যেতিয়া বেক হৈ গ'ল, বেক হৈ যাওঁতে মই দাদা একদম কাষত, খালি ধৰা নাই কাষত আছোঁ, ধৰি দিলে বেয়া পাই যাব পাৰে ন ঘপকৈ, মোক কিয় ছাপৰ্ট দিছ, মই জানো ন দাদা অলপ সেনেকৈ থাকে ন, নধৰিবি মই জানো, মই জাষ্ট দাদাক ফ'ল' কৰি আছোঁ, দাদা এনেকৈ ফ্ল'ট কৰি পেলাই এনেকৈ থাকি গ'ল অকণমান টাইম, 1 ছেকেণ্ডতকৈ অলপ বেছি। মই যে সাঁতোৰা মানুহে যে এনেকৈ কেতিয়াবা ফ্ল'ট হৈ যায় ন, তাৰপিছত আকৌ সাঁতুৰিব, মই যে এইটো হ'ল যেতিয়া 1 ছেকেণ্ডতকৈ বেছি হ'ল, মই এনেকৈ ধৰি দাদাক তলৰ পৰা দাঙি দিয়া নিচিনা কৰিলোঁ, দাঙি দিওঁতে মূৰটো এনেকুৱা হৈ পেলাই নাকেদি বগা আৰু মুখেদি বগা পানী ওলাই গৈছে ফেন টাইপ।